সেইটো মেলি কি হ'ব আশা কৰোঁ সকলোৰে ভাল। আজি নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ, মানে বহুত দিনৰ মূৰত। ইয়াৰ আগৰ ব্লগটো চাইছে গমে পাইছে এক্সাম চলি আছে, গতিকে আজি হ'ল বিহু, গতিকে সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি সকলোৱে খানা চানা খাব, আপোনালোকৰ হ'ব চাগে, কোনে কোনে খানা খাব কমেণ্ট কৰিব। আৰু আজি আমাৰ ৰঙিয়াত মাছৰ বজাৰ বহে, তাৰপিছত আমাৰ ভোগালী মেলাও হৈছে আমাৰ ৰঙিয়াৰ গছস্কুলৰ কাষত। তো সকলোখিনিয়ে দেখাম, ক'ত ভেলা ঘৰ বনাইছে, চববিলাক দেখাম ভালকৈ। ৰঙিয়াৰ মানে বিহু প্ৰিপাৰেশ্যন কেনেকুৱা, গতিকে আপোনালোকৰ ফালে কেনেকুৱা চলি আছে কমেণ্টত ক'ব। আশা কৰোঁ সকলোৱে ভালে আছে আৰু এই বছৰটো যাতে আকৌ একদম ভালেকৈ চলি যায়। আৰু গাইছ, মই বাইকৰ এখন মডিফিকেশ্যন ভিডিঅ' এটা বনাইছোঁ, মই দেখাম। গতিকে চাব, ইয়াৰ পিছত ব্লগটোত চাগে বাইকৰ মডিফিকেশ্যন ভিডিঅ'টো আহিব, মানে নকওঁ দিয়ক। তো ডাইৰেক্ট ভিডিঅ'টো চাব। ইয়াৰ পিছত মটৰ ব্লগ কৰিম নতুন হেলমেটত। গতিকে এতিয়া মই মাছ বজাৰত যাওঁ নতুন লগত, আপোনালোকে লাষ্টলৈকে চাই থাকিব। ৱাৰ্ড এংগলত আপোনাৰ হেৰি নাহে ন 60 FPS, গতিকে এনেকৈ ট্ৰাই কৰিব লাগিব আৰু একশ্যন কেমেৰা এটা কিনিব লাগিব। এংগলটো ভাল হৈছে ন, মানে কিবা এটা বুজি হৈ থাকে যেন লাগিছে। আজি আৰু গাইজ কুঁৱলী দিব ধৰিছে, এতিয়া কুঁৱলী কমাই নাই গাইজ। আৰু ঠাণ্ডাটো ঠাণ্ডা, মোৰ এই ড্ৰেছেই নিমিলে গাইজ, অনুবাদ চাগে ৰখি আছে। উঠক, কিমান টাইম ৰখিলি তই? তো গাইছ, আমাৰ প্ৰগতিত ইয়াতে বজাৰ বহে, তাকে আপোনালোকক দেখাই আছোঁ। পাৰ্কিং আছে ৰ'বা, নাই মানুহ দুগুণে গাইছ। তো গাড়ী ক'ত থওঁ? ৰাজা এবেগে আছে, গাড়ী থ'বাত জেগাই নাই। ড্ৰেগন মাছ আছে। কি কৈছা? ড্ৰেগন মাছ বল্লি কি ডাঙৰ হয়। তহঁতৰ কি ফাদাৰে নিব? আমাৰ ফাদাৰ আহিছিল তহঁতে। আমাৰো আছিল নেকি পিছে। আমাৰ বড়োদা আছে নহয়। চব ডিমা আছে ঘৰতে। ইলিছ মাছ নেকি? মাছৰ নামেই নাজানো নহয়। মই নাজানো, কেইটা মানুহ জানে শিলবাৰ ৰৌ কি মাছ চিলভাৰ নেকি? ফুকা তোমার যাত্রা আছে মানে গামলাতে দিলি যাবে না তো? আছে এই দুজন আমার দুজন গোল্ডেন মানুষরা হেভি রাস্তা ফাংশন নিচ্ছে কমলা
তো গাইছ আমি ইয়াৰ পৰা যাওঁ মাছবিলাক আহিলে আমাৰ পাপাই নিছে চাগে মই এইটো বজাৰ নকৰোঁৱে আৰু গাইছ ক্ৰাউড বহুত আৰু এইবাৰ চাগে ভোগালী মেলাত যাম এইফালেও বজাৰ বহি আছে এইটো চাইড তাৰপিছত এইফালেও ৰঙিয়াখনত লাগে দিয়ক মিছা নক'লেও বিহু আৰু কিবা নহয় কিবা একশ্যন কেমেৰা এটা ইয়াতো এটা আজি লগে ভাগে মিলি খানা খাব আৰু পূৰা আমিও খাম দিয়কচোন টুক টাক কাৰণ এক্সামটো আহিছে আৰু বেছি টাইম এনজয় কৰিব নোৱাৰি আৰু গাড়ীত তেলো কম আছে গাড়ীত এতিয়া কি কৰা যায় আৰু এইফালে গাইছ এইটো মেইন দোষ বহুত দিন ব্লগ কৰা নাই না ভাল মুখেদি কি ক'ম ওলাই অহা নাই সঁচাকৈ কি কি নকওঁ সেনেকা আছে মোৰ আৰু এইফালে আমাৰ কলেজ মানে স্কুলে দিয়কচোন আৰু এইফালে চাগে মেলা হৈ আছে নে মানে মেলা হৈ আছে নে নাই এইটো গাইছ ভোগালী মেলা নে কি এইটো এক্সপ' হৈ চাগে হাদোছ এক্সপ' হৈ চাগে সেইটো বেনাৰ হয় গাইছ পঢ়ি লওক হেণ্ডিক্ৰাফ্ট মানে হাতেদি বনাওঁ চব হা এইটো গোটেই মেখেলা চাদৰ ট্ৰেডিশ্যনেল 50 এইফালে হা ইফালে এইটো হেৰি হয় ন কিবা এটা আছিল মই পাহৰিলোঁ চব ৰাভা মিচিং বড়ো হা কি নহয় নাম্বাৰ দোকানৰ নাম্বাৰ হয় মানুহ চানুহ নাই দেখোনে কাশ্মীৰ টুক টাক এইভাগে দেখোন হেৰি নাই মানুহ 8 নম্বৰ হাউচ তোৰ দোকানত এইফালে গোটেই বাহ এইটো গাইছ বাঁহৰ চেয়াৰ ল'ৰে এইটো হেৰি এইটো বেটৰ আনপাওঁ ভাল লাগিছে ন